গুড মৰ্নিং। মই এনি টাইম ভিডিঅ' নবনাওঁ, আচলতে ঘপককৈ কেতিয়াবা বনাই দিওঁ ভিডিঅ'। আৰু আজি ভিডিঅ'টো এনেকুৱা, 1 কেজি গাহৰি মাংসত কিমানখিনি মছলা প্ৰয়োজন হয় তাকে লৈ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আৰু যদি ভাল লাগে তেতিয়া আপোনালোকে কমেণ্ট কৰিব। আৰু কমেণ্ট যিহেতু আপোনালোকে কৰিব, যিহেতু আপোনালোকে ছ'চিয়েল মিডিয়া, গতিকে মই মাংসটো আগতীয়াকৈ বইল কৰি লৈছোঁ। দেখিছে নহয় মাংস পিচটো, চৰ্বিটো বেছি আচলতে। কিন্তু মাংসটো আগতীয়াকৈ বইল কৰি লৈছোঁ। আৰু এইফালে পিঁয়াজ জলকীয়া কাটি লৈছোঁ। আৰু এফালে 2 খিলামান তেজপাত আছে, হালধি গুড়া, ৰেড চিলি, মেচিং মছলা, ধনিয়া পাউডাৰ, জিৰা গুড়ি, নহৰু, জলকীয়া, আদা, 2 পিচমান আলু লৈছোঁ, 2টামান শুকান জলকীয়া, অলপ বিলাহী কাটি লৈছোঁ। এক কেজি গাহৰি মাংসত বৰ বেছিকৈ মছলা দিব নালাগে, অলপ কম পৰিমাণে দিব লাগে, যিহেতু গাহৰি মাংসটো গৰম যে। আৰু মাংসটো সদায় আগতীয়াকৈ 2-3 বাৰ ধুই অলপ নিমখ দি বইল কৰি ল'ব লাগে। এইটো মই অলৰেডি বইল কৰি লৈছোঁ। এপিচ হাড় দি, কামিহাড় মাংস, এইটো নিয়ৰ ভঙা মাংস বুলি কয়, মাৰিবাহে আৰু। যদি ভাল লাগে কমেণ্ট কৰিব। অলৰেডি মই এতিয়া তেলত জলকীয়া পিঁয়াজ দি দিম। কৃষ্ণ, জলকীয়া পিঁয়াজটো অকণমান ৰঙা পৰি যোৱাকৈ ভাজি ল'ব লাগিব প্ৰথমতে। যিহেতু মই ইমান ডাঙৰ ইউটিউবাৰ বুলি নহয়, বনাই চেষ্টাহে কৰিছোঁ আৰু। যদি ভাল লাগে কমেণ্ট কৰিব। মই এনেকৈ সৰু সুৰা ভিডিঅ'বিলাক বনাই থাকোঁ। যিহেতু আপোনালোকে যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, আৰু তেতিয়া আৰু নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব 2-এটাকৈ দেই। আৰু লাষ্ট ফিনিচিংটো মই দেখুৱাম বাৰু, মই কেনেকৈ বনালোঁ লাষ্ট ফিনিচিং। যদি ভাল লাগে কমেণ্ট কৰি জনাব আৰু। থেংক ইউ।